and welcome back to my YouTube channel. আজি অন্য এটা vlog লৈ মই অংকিতা আপোনালোকৰ সন্মুখত আকৌ এবাৰ আহিছো। আসলতে আমি আজি মইনা পুখুৰীত যাম বুলি ওলাইছো। তে ফ্যামিলি ওলাইছো। মা সেপিস পিনে ও নিয়ৰ বাবা আৰু দাদা ড্ৰাইভ কৰিব আৰু ভণ্টি আছে এখন ওলাই দে এবাৰ। আসলতে বহুত দিন ধৰি যাম কৰি আছিল কিন্তু সময় আৰু সুবিধা মিলা নাছিলে সেইটো কাৰণে যোৱা হোৱা নাই। আজি ফাইনালি যাবলৈ ওলাইছো। মইনা পুখুৰী যাম ফাৰ্ষ্ট, তাৰপিছত দাৰাগাঁও যাম বুলি ভাবিছোঁ আৰু বহুতে কৈ আছে দাৰাগাঁও হেনো বন্ধ, তাৰে মাজতে গৈও আছে বহুত মানুহ। চাওঁ বাৰু কি হয়, গৈ চাওঁ, যদি খোলা হয় তাতো সোমাই যাম। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আপোনালোকে। আমার নিয়রে চকলেটের ডাব্বাকে উঠাই লৈছে পুরা। আজি মইনা পুখুৰীত গৈহে এৰিম মানে। আমি অকলে অহা নাই, খুৰীমাহঁতো আহি আছে পিছত বেলেগ এখন গাড়ীত। আৰু এই ধুনীয়া পৰিৱেশৰ মাজে মাজে আমি মইনা পুখুৰী আহি পালোঁ। মইনা পুখুৰী মানে মেইন ঠাইখিনি আহি পালোঁ আৰু যাব লাগিব অলপ ওপৰলৈ। চাওক বলবম। তো গৈ থাকোঁ আগলৈ। আমি মইনা পুখুৰী আহি পালোঁ মানে আৰু যাব লাগিব অলপ ওপৰত। ইয়াৰ পৰা বোলে গাড়ী নাযায় আৰু নিব নোৱাৰি ওপৰত, আৰু বহুত জাম আছে আগত, সেইটো কাৰণে ইয়াতে ৰাখিলোঁ। তো ইয়াৰ পৰা খোজকাঢ়িয়ে যাব লাগিব আৰু চিৰিও বগাব লাগিব বহুত। গৈ থাকোঁ ব'লক, আপোনালোকে ভিডিঅ'টো চাই থাকিব, লৈ যাম আপোনালোককো। বাপৰে মানুহ চাওকচোন, ভিৰ জাম হৈ গৈছে পূৰা, আগতো পিছতো এই গাড়ী। এই গাড়ীবিলাক দেখিছেনে আপোনালোকে? গাড়ীবিলাক চাই অনুমান কৰকচোন ইয়াত কিমান মানুহৰ ভিৰ হ'ব পাৰে। আৰু ইয়াত এনেকৈ সৰু সৰু দোকান আছে, ইয়াত ধূপ চাকি যি লয় আপোনালোকে লৈ ল'ব পাৰিব। আমিও ল'ম ইয়াত এতিয়া। আমি ইয়াত চাকি ধূপ লৈ ল'লোঁ, বান্ধিছোঁ। তো ব'লক আমি গৈ থাকোঁ ওপৰলৈ। জয় ভোলেনাথ, জয় মাতা দি। বহুত ভাগৰ লাগিছে, খোজকাঢ়ি অৱস্থা বেয়া, ভাগৰ লাগিছে বহুত। কিয়নো পাহাৰৰ ওপৰত আহি আছোঁ আমি এতিয়া, বগাই আছোঁ পাহাৰ। উশাহবিলাকো চুটি হৈ আহিছে। আৰু আছে বহুতকেইটা চিৰি বগাব আছে। এইখিনিতে অৱস্থা শেষ আমাৰ। তথাপি শিৱবাবাক চিন্তি যাব লাগিব, আহিছোঁ যিহেতু তেওঁক দৰ্শনৰ কাৰণে, তো যিমান কষ্ট হ'লেও যাম আৰু। মাৰো অৱস্থা কাহিল। এই খুৰীমা আছে পিছপিনে, ভণ্টি আমাৰ। আহা জানমণি, অৱস্থা কাহিল একদম। ঘামি অৱস্থা নাই এইখিনিতে। আৰু চিৰি কিমানটা 500টামান চিৰি আছে বোলে ওপৰত। চিৰিখিনি আহি পালোঁ আমি আৰু বগাব লাগিব বহুত। বলক। ভাগৰ লাগিছে, ৰ'ব অলপমান ৰখি দিওঁ। বেছি দূৰ নাই দিয়ক আৰু মন্দিৰটো পাবলৈ, পামেই আৰু। এই চিৰিকেইটা আছে আৰু বাকী এইখিনি বগাই গ'লে আৰু পাম আৰু ওপৰত মন্দিৰটো আছে। আমি মন্দিৰ আহি পালোঁ। এতিয়া আমি জোতা চেণ্ডেলখিনি ইয়াত খুলি লওঁ, থৈ যাম ইয়াত। পানীত টেপ আছে, তাতে ভৰি হাতকেইখন ধুই ল'ম অলপ। চাই থাকিব আপোনালোকে ভিডিঅ'টো। জোতা চেণ্ডেল ইয়াত থ'ব, আমি আগতে খুলি থৈ আহিলোঁ। চ' ফাইনেলি আমি মন্দিৰটো আহি পালোঁ। ব'লক ভিতৰলৈ যাওঁ। ভিৰ লক্ষ্য কৰিছেনে আপোনালোকে? ইয়াত ভালকৈ থিয় হ'বই ঠাই নাই। বাপৰে বহুত ভিৰ। ধূপ চাকিখিনি ইয়াতে লগাই লওঁ আৰু নিৰ্মালী আৰু ফুট ল'বলৈ মন্দিৰৰ ভিতৰত যাব লাগিব। কিন্তু চাওকচোন, যিটোহে ভিৰ, এনেকৈ লাইন পাতিব লগা হৈছে মন্দিৰৰ ভিতৰত সোমাবৰ কাৰণে।
তো আমি এনেকৈ লাইন পাতি পাতি ভিতৰত সোমালোঁ। যিহেতু ইমান দূৰৰ পৰা আহিছোঁ, ভিতৰত সোমাই যামেই ভিৰ হ'লেও। ইয়াত এতিয়া নিৰ্মালি ল'ম, ফটো ল'ম। এইটো মইনা মাতা মন্দিৰ হয়, মই ভিতৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু ইয়াত আছে এটা বৃহৎ পাথৰৰ আকৃতিৰ শিৱলিংগ, আৰু ইয়াত আমি এতিয়া পূজা কৰিম। চাওকচোন আমি কিমান ওপৰত আছোঁ আৰু ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে। সঁচাই কৈছোঁ দেই, বহুত ভাল লাগিছে ইয়ালৈ আহি। ইয়াতে শিৱ বাবা আৰু পাৰ্বতী মাৰ ফটো আছে, তাতো মানুহবিলাকে এনেকৈ পূজা কৰি আছে। বাপৰে, চাওক চাওক চাওক, মানুহ আৰু মানুহ, গোটেই বম এৰিয়া এটা আগুৰি আছে, চাৰিওপিনে মানুহ আৰু মানুহ। এই ওপৰত বোলে আৰু কিবা কিবি আছে, বলক চাই আহোঁ। ইয়াত এটা মুঠা আছে বোলে, বলক চাই আহোঁ। তাৰমানে গুহাটোৰ ভিতৰতো পূজা কৰা হয়। তাতো সোমাব নোৱাৰিলোঁ, ধূপ চাকি জ্বলাই আছিলে আৰু বহুত আন্ধাৰ হয়, উশাহ ল'ব নোৱাৰা যেন লাগিল, সেইকাৰণে নগ'লোঁ। আৰু ওপৰত কি আছে বলক চাই আহোঁ। ইয়াত আৰু এটা মন্দিৰ আছে, ইয়াতো মাহঁতে সেৱা ল'ব বোলে, ময়ো যাওঁ ল'বলৈ। আৰু এইটোৱে হৈছে সেই বিখ্যাত পুখুৰীটো, যিটো পুখুৰীৰ নামেৰে এই ঠাইখনৰ নামাকৰণ কৰা হৈছে। আচৰিত কথা, এইটো পুখুৰীৰ পানী বোলে কেতিয়াও নুশুকায়, বছৰটোত কেতিয়াও নুশুকায়, মানে কেতিয়াও নুশুকায় আৰু পানী। মইনা পুখুৰী, আৰু এই পুখুৰীটোৰ নামেৰে এই ঠাইখনৰ নামাকৰণ কৰা হৈছে। আৰু এই পুখুৰীটোত বোলে বহুত ডাঙৰ ডাঙৰ মাছ আছে। চাওকচোন কেনেকৈ চবে খোৱা বস্তু দি আছে, মুড়ি বিস্কুট যোনে যি পাইছে চবেই দিছে, ময়ো দিম এতিয়া। চাওকচোন ইয়াতে মাছ আছে। আৰু ইয়াত হৈ আছে নাম প্ৰসংগ, এনেকৈ শিৱ বাবাৰ ভক্তসকলে ইয়াত মিলিজুলি নাম গাই আছে। আপোনালোকে যদি মইনা পুখুৰীলৈ আহিম বুলি ভাবি আছে, তেতিয়াহ'লে এইটো মাহতে আহিব, শাওণ মাহত, কিয়নো ইয়াত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ মানুহ আহি ইয়াত জমা হয়হি, আৰু মানুহ বেছি থাকিলে কিবা এটা ভালো লাগে দিয়কচোন। আমাৰ পূজা কৰা হৈ গ'ল, এতিয়া ঘৰলৈ যাম। আমি ঘৰলৈ যোৱাৰ আগত কিবা এখন মই দেখাম আপোনালোকক। ইয়াত লিখা আছে, মন্দিৰ পৰিসৰৰ ভিতৰত ধূমপান কৰা বৰ্জনীয়, ন' স্মকিং ইনচাইড দ্য টেম্পল এৰিয়া, মন্দিৰ কে আণ্ডাৰ ধূম্ৰপান কৰনা মানা হে, অন্যথা 1001 টকা জৰিমনা বিহা হ'ব। গতিকে আপোনালোকে মন কৰিব এইটো কথালৈ, আৰু ইয়ালৈ আহিলে স্মকিং নকৰিব। তো আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ, এতিয়া জোতা চেণ্ডেল থৈ গৈছিলোঁ ইয়াত, সেইখিনি পিন্ধি ল'ম। এয়া জোতা পিন্ধি ল'লোঁ, তেতিয়াহ'লে বলক তললৈ গৈ থাকোঁ। আজি বহুদিনীয়া আশা এটা পূৰণ হ'ল মোৰ, মইনা পুখুৰীলৈ আহিলোঁ, আৰু আহি সঁচাকৈয়ে বহুত ভাল লাগিল। যাওঁতে অকণমান ভাগৰ লাগিছিলে, কিন্তু তাত গৈ কৰ ভাগৰ ক'ত গ'ল গমেই নাপালোঁ। আচলতে ঠাইখিনি এনেকুৱা ধুনীয়া এটা পৰিৱেশৰ মাজত মন্দিৰটো নিৰ্মাণ কৰিছে, গতিকে যাওঁতে যি ভাগৰ লাগে তাত গৈ গোটেইখিনি নোহোৱা হৈ যায়। মন্দিৰটো আছে বাক্সা জিলাৰ নিকাচিত, আহিব এদিন চাই যাবহি। মন্দিৰৰ পৰা ওলাই আহিলোঁ, এতিয়া দাৰাগাঁও যাম বুলি